Madam? On duty, এবিলাক বেয়া পাওঁ madam. এবাৰ হলি খেলিম কিন্তু ডিউটিৰ পাছত। কিন্তু মই বাধ্য ধৰক মোক সানি দিলে মই এতিয়া ডিউটিও কৰিম কিন্তু ফূৰ্তিও কৰিম মেডাম হলি বুলি জাষ্ট কি বোলো হলি বুলি মেম হেপী হলি গুড লাক মোহনক কওকচোন মানে তেতেলী পানী অনাৰ ব্যৱস্থা কৰিলে দিছিলো সেই আনিছে নে সোধকচোন বাবা মেডামক ধুনীয়া ফাকুটি ফুৰা এটা দি দে বাবা আপুনিনো নাখানে কিয় তাৰ পৰা যে কথা কৈ আছে মই অকমান আঁতৰি আছো মই আজি অলপ চেণ্ট্ৰেড হৈ আছো মানে আজি ফাকুৱাখিনি গোন্ধাই আছে মেডাম আপুনি বেয়া নাপাব মই চৰি আমি ফাল্গু মাহত অকমান ঘঁহিবও লাগিব আমি বসন্ত ৰোগৰ পৰা নিজকে বচাই ৰাখিব লাগিব তাৰ মানে তিনিওজন ফিটিং ফিটিং মানে ছাৰ আমাৰ জনেতো মোক কৈছে হেপী হলি মণি ভণ্টি মই পেট্ৰলিঙত যোৱাৰ সুবিধাটো ললে মানে ছাৰ আপুনি ঘূৰি অহালে এইকেইটাই কি কৰে ঠিক নাই হলি অৰি হলি কি হ'ল আপোনাৰ হয় মণি ভণ্টি হেপী হলি How's that? হলি টেটু গুইলৈকে দিলে চাগে আজি আহক আজি ঘৰলে পইচা পা খুজে বেলেগ হৈ আহিছেচোন চা হেপী হলি হেপী হলি হ্যাপি হলি কি হলি হ্যাপি হলি ও ভজ গোপাল প্ৰেমানন্দ চিত গোবিন্দ পাৱে ভজ গোপাল প্ৰেমানন্দ চিত্ত গোবিন্দ পাৱে হে জয় হৰি বল হৰি বল হৰি অ বুচোন পাহিয়া মানে পায়খানাত তেজ গৈছে নেকি চা সেই বস্তুটোৱে খালি তই মুখখন সলাই কৈছ জয় হৰি বল হৰি বল হৰি মাকৰ পায়ে হল হৰিক বোলো হেপী হলি ভেকচিন ললে দুই পালি আমি ললো পনীয়া পালি হৰিয়ে বোলে আমি ললো পনীয়া পালি হৰিয়ে হৰিয়ে বোলে বোলে ভজ হলি ভজ গোপাল প্ৰেমানন্দ চিত গোবিন্দ পাৱে হে দুটা কম কম লাগিছে নিচা মাৰ 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 আচ্ছা শুনাচোন আমাৰ পুৰুষসকল কলৈ গ'ল আজি অ হয় আমি কি অকলে অকলে হোলী খেলিম আজি আজি এজনৰো দেখা দেখি নাই দেখোন একদম নাই যে ক'ত বা ব্যস্ত হৈ গ'ল আজি জানো কিয় ধৰি ধৰি আনিব নোৱাৰ ধৰি আনিব লাগে হেল্ল' হাসনা হোলীৰ দিনা ডিউটি কিয় কৰিব লাগে অ'কে 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 কৰা কিন্তু ডক্টৰৰ লগত ডিউটি নকৰিবা ঠিক আছে দিয়া হ'ব ৰাখিছো হ্যাপি হলি হ্যাপি হলি হেপী হলি আমাৰ ইহঁতকেইটা কলৈ গ'ল ফোন কৰিছে নেকি ক'ৰবাত চাগে মাল চাল খাই ফিটিং হৈ আছে খাব জানো আজি নোখোৱাকে থাকিবনে আজি যদি খাই মই কিন্তু এটাকো নেৰিম হেপী হলি হেপী হলি বাইদেউ এজনে কিবা খালে কি হ'ল হেপী হলি বাইদেউ What is it? নগনি বাইদেউ এইটো কি মোচন আকৌ কি চাই কৈছে হোলীত সদায় এইটো মোচনতে থাকিব লাগিব এই চা বাইদেউ কেক এটা মানে এইটো মোচনত আছে বাইদেউ ৰাইজে খাই ফিটিং কিবা এটা কৰক
Shut up! একদম shut up! মই চবকে ঠিক কৰি আছো ৰ আহি আছো মই মেডাম আজি হোলীৰ দিনাখন ইমান বেয়াকে গালি পাৰিছে কিয় বাৰু খাটনীয়া বেলি বহালে নৰলো যে খাবই লাগিব নেকি আমি খাবই লাগিব নি মই সুধিছো যে আমি নাখালে ফূৰ্তি কৰিব নোৱাৰিম নেকি নোৱাৰিম নেকি এটা অনুষ্ঠান এটা উৎসৱ বছৰত এবাৰ আহে আমি একো নোখোৱাকে ফূৰ্তি কৰিব নোৱাৰো নেকি ৰাকেশ নোৱাৰো নেকি বহুত বেয়া মানুহ হৈ গলো মই এই কি আনিছ তেতেলী পানী বাইদেৱে ফালি থৈ গৈছে এতিয়া টেঙা পানী নালাগিছে অন ডিউটি একো আমি কি কৰিলো আজি আমাৰ কাৰণে বাৰে বাৰে কিয় চবে লাজ পায় কিয় কিয় হ'ব বাইদেউ তেতেলী পানী সেইফালে থৈ থাকে যাওঁ মই গুচি যামগে অৰে মা মণিবক খবৰ দিয়াচোন নহলে এজন ক'ৰবাত পৰিবগে ধেৎ নকবি কিয় পৰিম আমি পুলিচ হলো সমাজৰ ৰক্ষক কিন্তু আমিও যদি এনেকুৱা হওঁ সমাজেও কব আজি ৰক্ষকে ভক্ষক বহুত বেয়া হৈ গলো মই আজি কমল মোহনহঁতৰ নিচিনা নতুন প্ৰজন্মই আমাক দেখি কি শিকিব যে উৎসৱ মানে ৰাকেশ হাই আমি বেলি বহালে ৰ'ব লাগিছিল এই মূৰটোত আমাৰ এই মূৰটোত কিয় একো নোসোমায় কিয় বাৰে বাৰে আমি ভুল কৰো আমি জানো যে এই দেহৰ হানি সংসাৰৰ ক্ষতি থানাখনৰ সন্মান হানি তাৰপিছতো আমি এয়া কিহৰ পানী তেতেলীৰ পানী ফুলকে হ'ব কাইলৈ পৰহিলে মোৰ বিয়া হ'ব বহুত বেয়া হৈ গলো মই ছোৱালী চাম ছোৱালী ঘৰ মান ধৰাৰ পিছত ছোৱালীৰ দেউতাকে যদি কেনেবাকে গম পায় যে একো এটা মাৰিলেও মোক হিলাব নোৱাৰে তাৰপিছত ছোৱালী ঘৰ মানুহে বেলি বহালে ৰ'ব নে ছাৰ বেয়া নাপাবি দেই ভৰিহঁত মই বেয়া হৈ গলো ৰাইট ভণ্টি আমি ভুল কৰিছো স্মেল কৰিছে ন পানী কম হ'ল এইফালে মন কৰিবা এই থানাখনৰ মতা পুলিচখিনি হৈছে মহিলা পুলিচখিনি ভৰসাৰ স্থল আজি তেওঁলোকে যদি তুং হৈ থাকে তোমালোকে কাৰ ওপৰত ভৰসা কৰিবা আমি কাৰো ওপৰত ভৰসা কৰি নচলো আমি নিজে নিজৰ ভৰসা ৰাইট কিন্তু নাৰীৰ প্ৰতি আমাৰ দুৰ্বলতা দায়িত্ব আছে বাৰু আমাৰ নাইকিটাৰ কথা আপুনি চিন্তা কৰিব নালাগিছে আমি নাই থাকি থাকিয়ে আনিছো ভুৰটো কথা কোৱা নাই মাইকী মানুহৰ কথাহে কৈছে তোৰ নিচিনা মানুহ লগত থাকিলে দুই পে কাৰাকে মাৰি দিবলৈ মন যায় হেপী তেতেলী পানী